যোনবোৰে নতুনকৈ বেংগলোৰত আহিম বুলি ভাবিছে সেইবোৰ মানে দুটা পইণ্ট আপোনালোকে ধ্যান ৰাখিব। আৰু মই এইটো কথাটো মানে এইকাৰণে ক'বলৈ খুজিছোঁ, মানে আপোনালোকে খুবেই প্ৰয়োজন এইটো বুজিছেনে। আৰু আপোনালোকে যদি ধ্যান ৰাখে এইটো, মানে আপোনালোকে ভালকৈ যদি ধ্যান ৰাখে তেনেহ'লে বহুত ছেফ হ'ব আৰু আপোনালোকে নফচিব। এইটোৰ কথাটো মই আপোনালোকক জনাইছোঁ। আৰু মই আগতীয়াকৈ জনাই দিছোঁ, এইটো মই কোনো কামৰ প্ৰমোশ্যন নাই কৰা আৰু আপোনালোকক মানে মাতা নাই বাৰু। মই যোনে আহিম বুলি ভাবিছে সেইবোৰকে কৈ আছোঁ। আৰু মোৰ তাত একো কাম বাৰু নাই বাৰু। কিছুমানে সোধে, বহুতে সোধে মানে কাম দিব নেকি দাদা, মই আহিম সেনেকুৱা টাইপৰ মানে কমেণ্ট কৰে বা মেছেজ কৰে, সকলোৱে আশা কৰি ৰাখে, হয়নে নহয়। তো মই ইয়াতে ক'বলৈ বিচাৰিম, মই একচুৱেলি দাদা বাইদেউসকল, মই কামৰ বিষয়ে একো নাজানো বাৰু। মই নিজে 5 বছৰ ইয়াতে কাম কৰি আছোঁ, তথাপিও মানে সেইবোৰত মই ইমান ধ্যান নাৰাখোঁ। আগতে কিছুমান ল'ৰাক মই জইন কৰাইছিলোঁ, কিন্তু আজিকালি মই এনেকুৱা নকৰোঁ বাৰু। মাজতে মই বহুত ডাঙৰ এটা প্ৰব্লেম হোৱাৰ কাৰণে। আৰু সেই দুটা পইণ্টটো কেনেকুৱা হয় আপোনালোকে যাতে ধ্যান ৰাখিব। প্ৰথমটো হৈছে যেতিয়া আপোনালোকে আহিব, কেনেকৈ আহিব, হয় বা আপোনালোকে থাৰ্ড AC কৰিব ট্ৰেইনত যদি আহে, বা ছেকেণ্ড মিনিমাম, মানে মই সেইটো ৰিকমেণ্ড কৰিম। কাৰণ ইয়াত কথা আছে, যদিহে আপোনালোকে শ্লিপাৰ বা জেনেৰেলত আহে তেনেহ'লে বহুত মানে কিবা প্ৰব্লেম ঝেলিবলগীয়া হয়। কিছুমান মানে মৃত্যুৰ মুখতো পৰিবলগীয়া হয়। সেই ঘটনাটো বাৰু বহুত হৈ আছে, হয়নে নহয়। আৰু আপোনালোকে যদি থাৰ্ড AC বা ছেকেণ্ড ACটো হয়, তাত অকণমান কম হয় মানে প্ৰব্লেমটো, কিন্তু ধ্যান ৰাখিব লাগিব তাতো। আগৰ নিচিনা মানে বহুত ছেফটি নহয় ইয়াতো। আজিকালি ইমানে ভিৰ হয় মানে, হৈছে নহয় মিনিমাম, কিন্তু এটলিষ্ট সিমানত আপোনালোকে এফৰ্ড যদি কৰিব পাৰে তেনেহ'লে সেই তাত অহাই ভাল। আৰু আপোনালোকে যদি তাতকৈ যদি বেছিকৈ মানে ফাৰ্ষ্ট ক্লাছ কৰিবলৈ বিচাৰিছে, ফাৰ্ষ্ট ক্লাছ বাদ দিয়ক, তাত চাই মানে ফ্লাইট কৰাই ভাল। ফ্লাইটতে একো মানে নাকে বৰাবৰ, তাত একো প্ৰব্লেম নহ'ব, আপোনালোকে ডাইৰেক্ট আহি পাই যাব। আৰু ছেকেণ্ড কথাটো এইটো হৈছে, আপোনালোকে যেতিয়া বেংগলোৰত আহি পাব, ষ্টেচনৰ পৰা নামিব, তেনেহ'লে তাত নামাৰ লগে লগে অটো ড্ৰাইভাৰবিলাক বা কিছুমান ড্ৰাইভাৰবিলাক থাকে তাতে, মানে গাড়ী ড্ৰাইভাৰবিলাক কিছুমানে আপোনালোকক কামোৰ দিব, মানে ক'ত যাবা সেনেকুৱা টাইপৰ আগতীয়াকৈ আহিব, একদম ভাল কথাৰে কথা পাতিব, বুজিছে নাই, আমি লৈ যাম, তেনেকুৱা লৈ যাম, সেনেকুৱা লৈ যাম। তো তাত মানে ধ্যান ৰাখিবলগীয়া কথাটো এইটোৱে হয় মানে, যে আপোনালোকৰ এটা নলেজ থাকিব লাগিব কি অলা, উবৰ, ৰেপিডত কিমান দাম হৈ আছে। সেই এপটোত আপোনালোকে চাৰ্চ কৰি চাবলৈ পাৰিব লাগিব। এটলিষ্ট মানে সিমানখিনিতো নলেজ হৈ থাকিব লাগিব। মানে মই যোনটো কৈ আছোঁ, যদি নাজানে তেনেহ'লে আপোনালোকে ইউটিউবত চাই ল'ব পাৰে, কেনেকুৱা গাড়ী বুক কৰে এঠাইৰ পৰা সিঠাইলৈ, মানে ৰেপিড', অলা এইবিলাক চাব পাৰে আপোনালোকে। আৰু যোনে জানে তাৰ কাৰণে বহুত খুবেই ভাল। আৰু মই ইয়াত কেলৈ ভাল বুলি কৈছোঁ, কথাটো এনেকুৱা, ডেষ্টিনেশ্যনটো আপোনালোকে চাৰ্চ কৰি চাব পাৰে কিমান দূৰ, বা লোকেশ্যনটো আপোনালোকে সুধিব য'ত যাবলৈ, আপোনালোকৰ কামৰ জবৰ কাৰণে য'ত আহিছে সেইটো লোকেশ্যনটো আপোনাৰ ফ্ৰেণ্ডৰ পৰা খুজি ল'ব। তাৰপিছত তাত টাইপ কৰিব কিমান দূৰ আৰু কিমান টকা, সেইবোৰ চব দেখাই দিব আপোনালোকক। যেনিবা 500 টকা দেখাই আছে, তো কিছুমান অটো ড্ৰাইভাৰে এনেকুৱা কয়, যেনিবা আমি কৈছোঁ তাক 500 টকা অনলাইনত দেখাইছে, সি ক'ব দেই আৰু 50 টকা আৰু এটা লগাই দিব, 50 টকা বা 100 টকা, 600 টকাত লৈ যাম সেনেকুৱা বুলি। তো 100 টকাটো আমি দিব পাৰিম, একো আপত্তি নাই তাত, হয় নে নহয়। তো আমিও মানি যাম, মানে 2-3জন থাকিম আৰু আমাৰ তাত বস্তু আছে, বেগো আছে, হয় নে নহয়, দিয়ক যামগৈ। আৰু ইয়াতে মেইন প্ৰব্লেমটো এনেকুৱা হয়, আধা ৰাস্তাত গৈ কেনে সিহঁতে প্ৰব্লেম কৰিব, বুজিছে নাই। আধা ৰাস্তাত 1200-1500 এনেকৈ খুজিব, বুজিছেনে। সেইটো আপোনালোকে ধ্যান ৰাখিব। পাৰিলে আপোনালোকে অনলাইনতে গুচি যাওক। আৰু অকণমান ৰখিব লাগিব অনলাইনত, কিছুমানে একচেপ্ট নকৰে বাৰু, কিন্তু সেইটো প্ৰব্লেমটো আপোনালোকে এডজাষ্ট কৰিব লাগিব। 5-6 মিনিট বা 10 মিনিট এনেকৈ ৱেইট কৰিব লাগিব। যোনে একচেপ্ট কৰে তাৰ লগত যোৱাটো মই খুব ছেফটি বুলি ভাবোঁ। নহ'লে বা আধা ৰাস্তাত গৈ কেনে সিহঁতৰ ভাষাত কিবা কিবি কৌতুকক ফচাই দিব, আৰু ওচৰৰ পাজৰৰ মানুহবিলাকো ভাবিব যে ই সঁচাই কৈ আছে, আমিহে মানে বেলবুম বনি যাম, হয় নে নহয়। আৰু ইয়াৰ অটো ড্ৰাইভাৰবিলাকে ইজনে সিজনক বহুত হেল্প কৰে, বুজিছেনে। আমি দিবই লাগিব, চব মিলা জোলা, বুজিলে নাই। সেই কথাটো মানে আমাৰ যোনে আমাৰ অসমৰ ল'ৰাবিলাকে ইয়াত আহি আছে, যাতে নাফাচে বা যাতে নফচে, মই সেইকাৰণে আপোনালোকক কৈ আছোঁ। কাৰণ মই নিজে ফচিছোঁ, আজিৰ পৰা 5 বছৰ আগত ইয়াত আহিছোঁ, মই নিজে ফচিছোঁ। আৰু মই বুলি নহয়, এতিয়া বৰ্তমানো বহুত চলি থাকে এইটো। আৰু আপোনালোকে ষ্টেচনৰ পৰা নামাৰ লগে লগে যিহে কামোৰ দিব আপোনালোকক, এনেকুৱা ডাইলগ দি থাকিব, তাৰ সেইটো জেগাত আপোনালোকে ষ্টেণ্ড কৰি বা থিয় হৈ কেনে সেইটো জেগাৰ পৰা আপোনালোকে
বুকেই কৰিব নালাগে, বুজিছে নাই? অনলাইন বুকেই কৰিব নালাগে, অকণমান দূৰত যাই কেনে বুক কৰিব, নহ'লে একদম মাথা গৰম কৰি পেলাব আপোনালোকক। নাই এই দাদা এনেকুৱা তেনেকুৱা কৰি কেনে একদম মাথা গৰম কৰি পেলাব, বুজিছে নাই? সিহঁতৰ লগত কথা পাতি একদম দৰকাৰে নাই। আপোনালোকে একদম ৰেপিড' বুক কৰক, লাগিলে অ'লা বুক কৰক, উবাৰ বুক কৰক, সেইটোৰ পৰা গুচি যোৱাই ভাল। এনেকুৱা প্ৰব্লেমো আপোনালোকে যাতে নফচে সেইকাৰণে মই ইনফৰমেশ্যনটো আপোনালোকক জনাই দিছোঁ, মানে এনেকুৱা কৰিব আপোনালোকে। কাৰণ ইয়াত চলে, এতিয়া বৰ্তমানলৈকে চলে। এতিয়া মই কালি পৰহি গৈ আহিছোঁ, তাত এনেকুৱা চবেই থিয় হৈ থাকিব, অফলাইনতে লৈ যায় আৰু মানুহবিলাকে ফচে, বুজিলে কথাটো? তো আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে এতিয়া যোনে নতুনকৈ আহিব, সিহঁতে মানে এই কথাটো ধ্যান ৰাখিব, ঠিক আছে? অ'লা উবাৰত আপোনালোকে এটলিষ্ট লোকেশ্যনটো আপুনি টাইপ কৰি চাব, কিমান টকা দেখাই আছে। 500 টকাটো যদি দেখাইছে তেনেহ'লে সিহঁতক যদি আমি সন্মুখত কওঁ ইয়াত 500 টকাই দেখাইছে, সিহঁতে পাক্কা ক'ব একদম 50 টকা বেছিকৈ দিবা বা 100 টকা বেছিকৈ দিবা। সেই তাতো আপোনালোকে বহুত 90% অটো ড্ৰাইভাৰে সেনেকুৱা ফচাই আধা ৰাস্তাত গৈ কেনে নহ'ব, ইমানে কথা পাতিছিলোঁ বুলি। আমাৰ তাততো প্ৰুফ নাই, আমিতো 2-3জন থাকিম, সি অকলেও মানে এনাফ, কাৰণ নিজৰ জেগা হয়। আশে পাশে যদি চিঞৰিয়ে দিয়ে, সিহঁতৰ অটো ড্ৰাইভাৰ খোপা একদম জমা হৈ যাব আৰু আমাৰ একো ক'বলৈ তাত ৰাস্তা নাই, আমি দিবই লাগিব পইচা। সেইকাৰণে আপোনালোকে যাতে নফচে বা আমাৰ নতুন ল'ৰা ছোৱালীবিলাকে যোনে আহিব সেইবিলাক নফচে, সেইকাৰণে মই এই কথাটো মানে আপোনালোকক জনালোঁ। আৰু এটলিষ্ট আপোনালোকে ট্ৰেইন টিকেট যদি কাটে তেনেহ'লে 3rd AC বা 2nd ACত আহিব আৰু ধ্যান ৰাখিব তাতো, ঠিক আছে? তাতো বেছি ছেফটি নহয় বাৰু, মই ক'বলৈ নাযাওঁ। পাৰিলে আপোনালোকে বেছি ছেফটি লাগে যদি 1st ACত নাকাটি একদম ডাইৰেক্ট কিবাতে আহিব, ফ্লাইটতে আহিব, একদিনতে 3 ঘণ্টা ৰাস্তাই আহি যাব। এই কথাটো আপোনালোকে ধ্যান ৰাখিব, ঠিক আছে? আৰু সকলোকে মই জনাবলৈ বিচাৰিছোঁ যে মোৰ তাত একো কাম চাম নাই বাৰু। আপোনালোকে মানে কমেণ্ট কৰি আশা কৰিব নালাগে, মানে আগতীয়াকৈ জনাই দিছোঁ আপোনালোকক, বেয়া পাব নালাগে। তো কিন্তু যোনে নতুনকৈ আহা সেইবোৰকহে মই মানে ইনফৰমেশ্যনটো দিছোঁ যে যাতে আপোনালোকে এই কথাটো জনা খুবেই দৰকাৰ। আৰু যোনে বেংগলোৰত কাম কৰিছে আপোনালোকে ভালকৈ কাম কৰক, আৰু যোনে আহিব সিহঁতকো বহুত ভালকৈ শুভেচ্ছা যাচিলোঁ। আপোনালোকেও ভালকৈ আহি কাম কৰক, একো প্ৰব্লেমটো নোহোৱাটো ময়ো বিচাৰোঁ বাৰু। আৰু সকলোকে জয় আই অসম, ধন্যবাদ।